Welcome to eKaksha Digital Classroom. My dear students, eKaksha Digital শ্ৰেণী কক্ষলৈ তোমালোকক স্বাগতম। আজি আমি প্ৰ'জ পঢ়িলোঁ এ লেটাৰ টু গড আৰু নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম দুটা চেপ্টাৰ পঢ়িলোঁ। আজি আমি আকৌ গ্ৰামাৰলৈ যাওঁ বাৰু। এটা ইম্পৰ্টেণ্ট টপিক গ্ৰামাৰৰ এটা ইম্পৰ্টেণ্ট টপিক হ'ল টেন্স। আমি আজি টেন্সৰ বিষয়ে আলোচনা কৰিম। খুব ইম্পৰ্টেণ্ট, কথাখিনি ভালকৈ জানিলেও দৰকাৰ। টেন্সটো আমি চাই লওঁ। টেন্স বুলি ক'লে এটা ধাৰণা আমাৰ আছে, প্ৰায় প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰে এটা ধাৰণা আছে। কিন্তু আমি এটা কথা নিশ্চিত হোৱা আৱশ্যক যে আমাৰ ধাৰণা কিমানখিনি শুদ্ধ। আমি টেন্সক শুদ্ধৰূপে জানো নে নাজানো। যদি কোনোবাই টেন্সটোক শুদ্ধৰূপে জানে, তেওঁৰ কাৰণে ভাষাটো সহজ হৈ যায়। আমাৰ প্ৰব্লেমটো হৈছে কি, আমি টেন্সটোকে শুদ্ধৰূপে জানি লোৱা নাই কাৰণে আমাৰ কাৰণে অসুবিধা হয়। সেইকাৰণে কি হয়, পৰীক্ষাত যেতিয়া ফিল ইন দ্য ব্লেংকছ আহি যায় কাৰেক্ট টেন্স ফৰ্ম, তাত গণ্ডগোল হৈ যায়, কাৰণ টেন্সৰ ধাৰণাটো আমাৰ শুদ্ধ হোৱা নাই। এতিয়া টেন্স বুলি ক'লে আমি কি বুজি পাওঁ? আমাৰ বেছিভাগ ছাত্ৰ মই পাইছোঁ, মই ক্লাছ কৰি থাকোঁতে পাইছোঁ, ছাত্ৰ ছাত্ৰীয়ে সুধিলে তেওঁলোকে টেন্সক কাল বুলি কৈ দিয়ে। ন, অসমীয়া গ্ৰামাৰটো বেলেগ আৰু ইংৰাজী ভাষাটো বেলেগ, অসমীয়া ভাষাটো বেলেগ। অসমীয়া গ্ৰামাৰ বেলেগ, ইংৰাজী গ্ৰামাৰ বেলেগ। অসমীয়া গ্ৰামাৰৰ আধাৰত আমি ইংৰাজী গ্ৰামাৰ শিকিব গ'লে, ইংৰাজী ভাষা শিকিব গ'লে শুদ্ধ নহ'ব। অসমীয়া গ্ৰামাৰত আছে ক্ৰিয়াৰ সময়কে কাল বুলি, গতিকে এই কথাটো ইয়াত ক'লে নচলিব। টেন্স বুলি ক'লে মানুহে যে সময় বুলি কয়, দিছ ইজ নট কাৰেক্ট। হয়, সময় বুজাবলৈ টেন্স ইউজ কৰোঁ, কিন্তু টেন্স মানে টাইম নহয়, সময় নহয়। এতিয়া ছাপ'জ মই কাৰোবাক প্ৰশ্ন কৰিলোঁ, কোনোবা এজন মানুহক মই প্ৰশ্ন কৰিলোঁ, তেওঁৰ বন্ধুৰ বিষয়ে সুধিলোঁ। কি সুধিলোঁ? যে তেওঁ আজিকালি কি কৰে বাৰু সুধিলোঁ মই। তেতিয়া উত্তৰ দিলে, মানুহজনে উত্তৰ দিলে, হি চেলছ ৰাইচ। কি বুলি ক'লে? হি চেলছ ৰাইচ। তেওঁ চাউল বিক্ৰী কৰে। অৰ্থাৎ আজিকালি চাউল বেপাৰী হ'ল মানুহটো। এই বাক্যটো ইয়াত যিটো ভাৰ্ব আছে চেলছ, এই ভাৰ্বটো প্ৰেজেণ্ট টেন্স। সেইকাৰণে বাক্যটোক আমি প্ৰেজেণ্ট টেন্সত থকা বুলি কওঁ। দ্য চেণ্টেন্স ইজ ইন প্ৰেজেণ্ট টেন্স। এতিয়া প্ৰেজেণ্ট টেন্সৰ এই বাক্যটোৱে কি বুজাইছে বাৰু? হি চেলছ ৰাইচ, তেওঁ চাউল বিক্ৰী কৰে। প্ৰেজেণ্ট টেন্স তাৰমানে আজি নেকি? চাউল মানুহজনে আজি বিক্ৰী কৰে, হয় নেকি? যোৱাকালি কৰা নাছিল নেকি? অহাকালি নকৰিব নেকি? এজন চাউল বেপাৰী, তেওঁ চাউল বিক্ৰী কৰে মানে তেওঁ আজি বিক্ৰী কৰে নেকি? তেওঁ যোৱাকালিও ডেফিনেটলি চাউল বিক্ৰী কৰিছিল, আজিও কৰে, অহাকালিও কৰিব। এটা সময়ত চাউল বিজনেছ লছ হৈছে কাৰণে বাদ দি বেলেগ কৰিব, বেলেগ কথা। কিন্তু সদ্যহতে সি আজি চাউল বিক্ৰী কৰে মানে সি যোৱাকালিও চাউল বিক্ৰী কৰিছিল, অহাকালিও কৰিব। চ' দিছ ভাৰ্ব চেলছ, ই কি বুজালে? পাষ্ট টাইম এক্টিভিটি বুজালে, প্ৰেজেণ্ট টাইম এক্টিভিটি বুজালে, এট দি ছেইম টাইম ফিউচাৰ টাইমো বুজালে। একেলগে তিনিটা কথা। অল টাইম, টেন্স ইজ প্ৰেজেণ্ট, বাট টাইম ইজ পাষ্ট, প্ৰেজেণ্ট এণ্ড ফিউচাৰ। অল টাইম বুজোৱা বাক্য এইটো। এই প্ৰেজেণ্ট টেন্সৰ বাক্যটোৱে অল টাইম বুজাইছে। চ' টেন্স ইজ নট টাইম, টেন্সটোৱে প্ৰেজেণ্ট। টাইমটো ফিউচাৰো আছে ইয়াত, প্ৰেজেণ্টো আছে ইয়াত, পাষ্টো আছে ইয়াত। গতিকে আমি টেন্সক টাইম বুলি ক'লে সম্পূৰ্ণ শুদ্ধ নহয়। তেনেহ'লে যদি নহয়, আমি টেন্সক কি বুলি ক'ম? টেন্সক কি বুলি ক'ম? আমি কোনো বাক্যৰ টেন্সটো নিৰ্ণয় কৰোঁ বাক্যত থকা ভাৰ্বটোক চাই। বাক্যত থকা ভাৰ্বটোৱে কৈ দিয়ে বাক্যটো কোন টেন্সত।
ইট ডিপেণ্ডছ অন দ্য ভাৰ্ব অফ দ্য চেণ্টেন্স। তেনেহ'লে আমি অলপ ভাৰ্বৰ বিষয়ে আকৌ জানিব লাগিব। টেন্সটো জানিব যাওঁতে আমি ভাৰ্বৰ বিষয়ে কিছু কথা জানি ল'ব লাগিব। ভাৰ্ববিলাকৰ কি আছে? ফৰ্ম আছে, ৰূপ আছে। এটা ভাৰ্বৰ 5টাকৈ ফৰ্ম আছে, এক্সেপ্ট বি এণ্ড হেভ, আৰু কেইটামান স্পেচিয়েল ডিফেক্টিভ ভাৰ্ব আছে, সেইকেইটাক বাদে বাকী ভাৰ্ববোৰৰ 5টাকৈ ফৰ্ম। জেনেৰেলি আমি যিমান ভাৰ্ব পাওঁ, গো, প্লে, ইট, চিং, লাৰ্ণ, ৰিড, যিমান ভাৰ্ব পাওঁ, হেল্প, ড্ৰাইভ, যিমান ভাৰ্ব পাওঁ, এই ভাৰ্ববিলাকৰ 5টাকৈ ফৰ্ম আছে। আমি আমাৰ কিতাপত গ্ৰামাৰৰ যিকোনো কিতাপত ভাৰ্বৰ লিষ্টখন যদি ওলাই লওঁ, আমি তাত দেখা পাম একোটা ভাৰ্বৰ 3টাকৈ ফৰ্ম আছে। কিতাপত 3টা আছে, মই 5টা বুলি ক'লোঁ, নিমিলিল দেখোন মোৰ কথাখিনি কিতাপৰ লগত। কথাটো কেনেকুৱা হ'ল? কিতাপতকৈ মই বেছি জানো, তেনেকুৱা হ'ল নহয় জানো? ঠিক আছে, আমি চাই লওঁ এবাৰ চাই লওঁ। এই যে ভাৰ্ববিলাকৰ লিষ্ট আমি যদি ওলাই চাওঁ, আমি কি দেখা পাম? এটা ছাপ'জ গ' ভাৰ্বটোক যদি চাওঁ, আমি কি দেখা পাম? গ' আছে, তাৰ পাষ্ট টেন্স দিয়া আছে ৱেণ্ট, আৰু তাৰ পাষ্ট পাৰ্টিচিপল দিয়া আছে গন। কিতাপত 3টা আছে, গ', ৱেণ্ট, গন। তেনেকুৱা প্লে ভাৰ্বটো আছে, প্লে, প্লেইড, প্লেইড, ইট, এট, ইটন, এনেকুৱা আছে। ইয়াত 3টা ফৰ্ম দিয়া আছে। প্ৰকৃতপক্ষে ইয়াৰ ফৰ্ম 3টা নহয়, 5টাহে। এটা ভাৰ্বৰ কি থাকে? টেন্স থাকে। ভাৰ্বৰ থাকে টেন্স, আৰু এই টেন্স 2টা টেন্স, প্ৰেজেণ্ট আৰু পাষ্ট। এই 2টা হ'ল টেন্স ফৰ্ম। এটা ভাৰ্বৰ 2টা টেন্স ফৰ্ম দিয়া আছে, চিম্পল ফৰ্ম 2টা, সেয়া হ'ল প্ৰেজেণ্ট আৰু পাষ্ট। আৰু এটা ভাৰ্বৰ কি থাকে? পাৰ্টিচিপল থাকে। আমি পাৰ্টিচিপলৰ বিষয়ে কথা পাতিম বাৰু। পাৰ্টিচিপলো 2টা, প্ৰেজেণ্ট আৰু পাষ্ট, প্ৰেজেণ্ট আৰু পাষ্ট। গ'ৰ প্ৰেজেণ্ট পাৰ্টিচিপলটো হৈছে গোইং, আৰু পাষ্ট পাৰ্টিচিপলটো হৈছে গন। মূল ভাৰ্বটো হৈছে গ'। মূল ভাৰ্বটোক ষ্টেম বুলি কয়। য'ৰ পৰা ভাৰ্বটো উদ্ভৱ, এই ফৰ্মবিলাক উদ্ভৱ হৈছে যাৰ পৰা, সেইটো হ'ল ষ্টেম, মূল ভাৰ্ব। এনেকৈ মূল ভাৰ্ব গ', তাৰ টেন্স 2টা, প্ৰেজেণ্ট আৰু পাষ্ট, গ' আৰু ৱেণ্ট। তাৰ পাৰ্টিচিপল 2টা, গোয়িং আৰু গন। কেইটা হ'ল তেনেহ'লে? 2টা টেন্স, 2টা পাৰ্টিচিপল, আৰু ভাৰ্বটো নিজে। কেইটা হ'ল? 5টা। এনেকৈ প্লে ভাৰ্বত এনেকুৱা প্লে, প্লে, প্লেইড, প্লেয়িং, প্লেইড, এনেকুৱা যিমান ভাৰ্ব আছে, এক্সেপ্ট গ', কি, বি এণ্ড হেভ, আৰু কেইটামান ডিফেক্টিভ ভাৰ্ব আছে, সেইকেইটাক বাদ দি যিমান ভাৰ্ব আছে চবৰে এই ফৰ্ম 5টা। এতিয়া আমাৰ কিতাপত 3টা কিয় দিছে? কাৰণ প্ৰায় এই আটাইকেইটা ভাৰ্বৰ বি আৰু হেভৰ বাহিৰে প্ৰত্যেকৰে এইটো আৰু এইটো একে, প্ৰেজেণ্ট টেন্স ফৰ্মটো আৰু মূল ভাৱটো একে। গতিকে 2বাৰ দিয়া দৰকাৰ নাই, এইটো দিয়া নাই কিতাপত। আৰু কি হ'ল? এইটো কেৱল ING লগালে হৈ যায়। গ', গোয়িং, প্লে হ'লে প্লেয়িং, চি হ'লে চিং, লাৰ্ণ হ'লে লাৰ্ণিং, হেল্প হ'লে হেল্পিং, এনেকুৱা। সেইকাৰণে এইটোও দিয়া নাই আমাৰ কিতাপত। কিতাপত এই 3টা বস্তু দিছে, 2টা টেন্স, এটা পাৰ্টিচিপল। আমাৰ কিতাপত আমি 3টা ফৰ্ম পাওঁ। এটা ভাৰ্বৰ ফৰ্ম কিতাপত 3টা আছে, প্ৰেক্টিকেলি 5টা। এইটো নিদিলেও হয়, আৰু এইটোও নিদিলেও হয়, কাৰণে দিয়া নাই। পঢ়িবলৈ সুবিধা হ'ব। এতিয়া 5টাৰ জেগাত 3টা পঢ়িম আমি। গ', ৱেণ্ট, গন, ডু, ডিড, ডান, এনেকৈ পঢ়িম। ডুৰ এইটোও ডু, আৰু এইটো ডুইং, কোনো প্ৰব্লেম নাই, এইটো মুখস্থ কৰাৰ প্ৰশ্ন নাই।
সেইকাৰণে কি হ'ল আমাৰ ভাৰ্বৰ লিষ্টত 3টা দিয়া আছে প্ৰেক্টিকেলি ভাৰ্বৰ ফৰ্ম 5টা আৰু এই লিষ্টখন চালে এটা কথাই বুজি পাওঁ যে ভাৰ্বৰ টেন্স ফৰ্ম সিম্পল টেন্স ফৰ্ম 2টা গো আৰু ৱেন্ট ডু আৰু ডু ভাৰ্বৰ ডু আৰু ডিড ইট ভাৰ্বৰ ইট আৰু এইট প্লে ভাৰ্বৰ প্লে আৰু প্লেড এনেকুৱা লিষ্টখন 2টাকৈ টেন্স আছে তেনেহ'লে টেন্স মানে কি এতিয়া আমি টেন্স মানে গম পালোঁ যে ভাৰ্বৰ ফৰ্ম টেন্স মানে একচুৱেলি ভাৰ্বৰ ফৰ্ম একচুৱেলি টেন্স মানে হৈছে ডেফিনিট এই ফৰ্মবিলাক কিন্তু ডেফিনিট ভাৰ্ব ফৰ্মছ usually indicated usually used not indicated মই লিখোতে ভুল লিখি দিলোঁ usually used to indicate time সাধাৰণতে সময় বুজাবলৈ ইণ্ডিকেট টাইম সময় সাধাৰণতে সময় বুজাবলৈ ভাৰ্বৰ যে নিৰ্দিষ্ট ফৰ্ম ব্যৱহাৰ কৰা হয় সেই ফৰ্মক বোলে টেন্স মানে ভাৰ্ব ফৰ্ম কোনো টাইম নহয় টেন্স মানে ভাৰ্ব ফৰ্ম যি ভাৰ্ব ফৰ্মে সাধাৰণতে সময়হে বুজায় সেইটোক বোলা হয় টেন্স এতিয়া সিম্পল ফৰ্ম 2টা আছে প্ৰেজেণ্ট আৰু পাষ্ট সেইকাৰণে প্ৰেজেণ্ট টেন্সক সিম্পল প্ৰেজেণ্ট বুলি কয় আৰু পাষ্ট টেন্সকো সিম্পল পাষ্ট বুলি কয় প্ৰেজেণ্ট টেন্সৰ সিম্পল ফৰ্ম আছে আৰু পাষ্ট টেন্সৰ সিম্পল ফৰ্ম এই 2টা কোনো বাক্য যেতিয়া আমি এই ফৰ্মটো পাম প্লেড পাম এট পাম ডিড পাম বা ৱেন্ট পাম আমি জানিব লাগিব বাক্যটো পাষ্ট টেন্স সিম্পল পাষ্ট The sentence belongs to simple past tense form. এই হ'ল টেন্সৰ প্ৰাথমিক ধাৰণা আমি জানি ল'ব লাগিব আৰু কোনো বাক্য যদি এইটো বস্তু এই লাইনৰ প্ৰথম শাৰীৰ ভাৰ্ব পাম জানিব লাগিব বাক্যটো প্ৰেজেণ্ট টেন্সৰ বাক্যৰ ডু থাকিব ইট থাকিব প্লে থাকিব গো থাকিব তেনেহ'লে বাক্যটো প্ৰেজেণ্ট টেন্স অৱশ্যে এটা কথা ছাবজেক্ট থাকে বাক্যৰ সাবজেক্ট মানে আমি যাৰ বিষয়ে বাক্যটো কোৱা হৈছে এটা বাক্য এটা কথা ক'ব লাগিলে বিষয় এটা লাগিব বিষয় নোহোৱাকৈ কথা ক'ব নোৱাৰিম কোনো বিষয় নাই মোক কথা ক'ব দিলে মই কেনেকৈ ক'ম কিবা এটা বিষয়ে ক'ব লাগিব গাড়ীখনৰ বিষয়ে ক'ব লাগিব কিতাপখনৰ বিষয়ে ক'ব লাগিব মোৰ বন্ধুৰ বিষয়ে ক'ব লাগিব মই কাৰোবাৰ বিষয়ে ক'ব লাগিব কিতাপখন ভাল মোৰ বন্ধুজন আহিছিল বা মোৰ বিষয়ে ক'ব লাগিব মই এটা ঘৰলৈ যাওঁ এনেকৈ যাৰ বিষয়ে কোৱা যায় দ্যাট ইজ দ্য ছাবজেক্ট অফ দ্য চেণ্টেন্স বাক্যটোৰ সেইটো হ'ল ছাবজেক্ট সেই ছাবজেক্টটো যেতিয়া থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় আমি থাৰ্ড পাৰ্চনৰ বিষয়ে পিছত কথা পাতিম বাৰু থাৰ্ড পাৰ্চনটোতো গণ্ডগোল কৰে বাৰু মানুহে বহুতে আমাৰ বহু ছাত্ৰ ছাত্ৰীয়ে থাৰ্ড পাৰ্চনটো চিনি পোৱাত অসুবিধা হয় আমি বাৰু থাৰ্ড পাৰ্চনৰ বিষয়েও কথা পাতিম মই চিনাকি কৰি দিম থাৰ্ড পাৰ্চন যেতিয়া ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় এক বচন হয় তেতিয়া এই প্ৰেজেণ্ট টেন্সৰ ভাৰ্বৰ লগত এছ বা ই এছ ইনফ্লেকশ্যন হয় লগ লাগি যায় গো থাকিলে গৌজ হ'ব ডু থাকিলে ডাজ হ'ব ইট থাকিলে ইটছ হ'ব প্লে থাকিলে প্লেইজ হ'ব তেতিয়া বাক্যটো চিম্পল প্ৰেজেণ্ট টেন্স সিম্পল প্ৰেজেণ্ট টেন্সৰ ভাৰ্ব ফৰ্মটোৰ লগত এছ বা ই এছ যোগ হ'ব কেতিয়া যেতিয়া বাক্যটোৰ ছাবজেক্ট হ'ব থাৰ্ড পাৰ্চন ছিংগুলাৰ হি शी ইট ৰাম ৰহিম যাদু লাইক দিছ এনেকুৱা এটা মানুহ বুজাবলৈ এটা বস্তু বুজাবলৈ থাৰ্ড পাৰ্চন তেতিয়া কি হ'ব এই ভাৰ্বৰ লগত এছ বা ই এছ ইনফ্লেকশ্যন হ'ব
বাক্যটো সিম্পল প্ৰেজেণ্ট। আৰু পাষ্ট টেন্সত প্ৰব্লেম নাই, পোনে পোনে ৱেন থাকিব, ডিড থাকিব, এড থাকিব, প্লেড, বহু ভাৰ্ব আছে। সেই ভাৰ্বৰ পিছফালে ই ডি যোগ হয়, যেনে কিল ভাৰ্ব, কিল্ড, হেল্প ভাৰ্ব, হেল্পড, ই ডি, কেৱল ই ডি যোগ হয় ভাৰ্বটোৰ লগত। এনেকুৱা ই ডি যোগ হোৱা ভাৰ্ববিলাকক ৰেগুলাৰ ভাৰ্ব বুলি কয়। আমি পিছত আলোচনা কৰিম। কিছুমান ভাৰ্বক ৰেগুলাৰ ভাৰ্ব বুলি কোৱা হয়, কিছুমান ভাৰ্বক কি বুলি কোৱা হয়, ইৰৰেগুলাৰ ভাৰ্ব বুলি কোৱা হয়। আগৰ যুগত বেলেগ নাম আছিলে, ষ্ট্ৰং, উইক, এইবিলাক নাম আছিল। আগৰ দিনত পুৰণা গ্ৰামাৰ মতে ষ্ট্ৰং ভাৰ্ব এণ্ড উইক ভাৰ্ব, কিন্তু আধুনিক গ্ৰামাৰত ষ্ট্ৰং উইক বুলি নকয়, কি বুলি কয়, ৰেগুলাৰ এণ্ড ইৰৰেগুলাৰ। কিছুমান ভাৰ্বক ৰেগুলাৰ ভাৰ্ব নাম দিয়া হৈছে আৰু কিছুমান ভাৰ্বক ইৰৰেগুলাৰ। ৰেগুলাৰ মানে ই ডি লগালেই পাষ্ট কৰিব পাৰি, পাষ্ট পাৰ্টিচিপল কৰিব পাৰি। ইয়াৰ পাষ্ট পাৰ্টিচিপলো প্লেইড, ইয়াৰ পাষ্ট পাৰ্টিচিপলো কিল্ড, হেল্পৰ পাষ্ট পাৰ্টিচিপলো হেল্পড। ই ডি লগাই পাষ্ট আৰু পাষ্ট পাৰ্টিচিপল কৰিব পৰা ভাৰ্বসমূহ হৈছে ৰেগুলাৰ ভাৰ্ব। আৰু যিবোৰ ভাৰ্বক ই ডি লগাই কৰিব নোৱাৰি, ডু, ডিড, বেলেগ হৈ গ'ল। ডু প্লাছ ই ডি, ডিড। ইট, এইট, গো সম্পূৰ্ণ বিপৰীত, ৱেন, এটা আখৰো মিলা নাই ইয়াত। এনেকুৱা কমপ্লিট চেঞ্জ হৈ গ'ল। এনেকৈ তাৰ ৰূপটো সম্পূৰ্ণ পৰিৱৰ্তন হয় বা পৰিৱৰ্তন হয়। ই ডি লগালে নহ'ব, গোৰ লগত ই ডি লগালে গোহেড লগালে নহ'ব, ডুৰ লগত ই ডি লগাই ডুহেড লগালে নহ'ব। এনেকুৱা ভাৰ্ববিলাক হৈছে ইৰৰেগুলাৰ ভাৰ্ব, নট ৰেগুলাৰ। দিজ আৰ নট ৰেগুলাৰ ভাৰ্বছ। এই ভাৰ্ববোৰ ইৰৰেগুলাৰ ভাৰ্ব, অনিয়মিত ক্ৰিয়া। গতিকে আমি এই বিষয়ে পিছত কথা পাতিম। মুঠ কথাটো হ'ল, প্ৰেজেণ্ট টেন্সৰ শাৰীত থকা ভাৰ্ব বহুৱাই বাক্য লিখিলে বাক্যটো প্ৰেজেণ্ট টেন্স, পাষ্ট টেন্সৰ শাৰীত থকা ভাৰ্ব বহুৱাই বাক্য লিখিলে বাক্যটো পাষ্ট টেন্স। এইখিনি প্ৰথমতে আমি জানি লোৱা দৰকাৰ। আমি পৰৱৰ্তী পৰ্যায় পিছৰ ক্লাছত পাঠত আমি আলোচনা কৰিম। আজিলৈ মই ইয়াতে সামৰিছোঁ। মাত্ৰ তোমালোকে জানি থোৱা, টেন্স মানে টাইম বুলি যে কওঁ আমি, টাইম নহয় একচুৱেলি। টেন্স মানে একচুৱেলি ডেফিনিট ভাৰ্ব ফৰ্মছ ইউজুৱেলি ইউজ টু ইণ্ডিকেট টাইম। সাধাৰণতে সময় বুজাবলৈ ব্যৱহাৰ কৰা ভাৰ্বৰ নিৰ্দিষ্ট ফৰ্মৰ নামহে টেন্স। ভাৰ্বৰ নিৰ্দিষ্ট ফৰ্মৰ নামহে টেন্স, যিবোৰে সাধাৰণতে, সদায় নহয়, সাধাৰণতে, ইউজুৱেলি ইণ্ডিকেটেড, ইউজ টু ইণ্ডিকেট টাইম। সাধাৰণতে এইবোৰক আমি সময় বুজাবলৈ ব্যৱহাৰ কৰোঁ। দিছ ইজ টেন্স। প্ৰেজেণ্ট টেন্সৰ বাক্য এটা পাষ্ট টাইম ক'ব পাৰে, ফিউচাৰ টাইম ক'ব পাৰে, প্ৰেজেণ্ট টাইম ক'ব পাৰে। আমি পাম তেনেকুৱা বাক্য। পাষ্ট টেন্সৰ বাক্য প্ৰেজেণ্ট টাইম ক'ব পাৰে, আমি পাই যাম। প্ৰেজেণ্ট টেন্সৰ বাক্য ফিউচাৰ কোৱা ঢেৰ আছে। আমি এইবিলাক কথা পৰৱৰ্তী সময়ত আলোচনা কৰিম। আজিলৈ ইয়াতে সামৰিছোঁ। চ' থেংক ইউ ভেৰি মাছ। কিবা কুৱেশ্যন থাকিলে কমেণ্ট বক্সত দি দিবা, আমি কুৱেশ্যনবিলাকো আলোচনা কৰিম। আমি কিছুমান আনচাৰ PDF ফাইলত দি দিম। চ' আজিৰ কাৰণে ইয়াতে সামৰিছোঁ। চ' থেংক ইউ ভেৰি মাছ।